guys, welcome back to my YouTube channel. আজি ৰঙালী বিহুৰ আগদিনা অৰ্থাৎ আজি গৰু বিহু আৰু গৰু বিহুৰ দিনা ইয়াক গৰু গা ধুৱাবলৈ এইবোৰ প্ৰস্তুতি মাহ হালধি মিঠাতেল আৰু লাও বেঙেনা আম তেনেকৈ লৈ আহিছোঁ। এয়া গৰু আহি আছে, মায়ে খেদি আনি আছে আৰু এতিয়া আমি গৰু গা ধুৱাম, চাই থাকিব। আৰু সকলোকে অসমবাসী সকলো ৰাইজকে আমাৰ বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা আৰু উলগ জনালোঁ। আশা কৰিছোঁ সকলোৱে যেন ৰঙালী বিহুটি আনন্দৰে পালন কৰিব পাৰিব। আমাৰ এই 2 বছৰ আমি কৰোণা ভাইৰাছৰ কাৰণে, কৰোণা মহামাৰীৰ কাৰণে ৰঙালী বিহুটি পালন কৰিব পৰা নাছিলোঁ। চ' এইবাৰ কোনো কথা নাই, এইবাৰ কৰোণা নাই বাৰু এতিয়া, আৰু আমি এতিয়া ৰঙালী বিহুত খুব আনন্দৰে পালন কৰিম। আৰু আজি হৈছে গৰু বিহু আৰু ৰঙালী বিহুৰ আগদিনা অৰ্থাৎ 1 তাৰিখৰ আগদিনা দুমাহীৰ দিনা আমি গৰু বিহু পালন কৰোঁ। চাওক গৰু গা ধুবলৈ গৈ আছোঁ, এয়া ডলাখনত এইবোৰ লৈছোঁ। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু কেনেকুৱা লাগিছে ক'ব, জনাব, কমেণ্ট কৰি দিব। আৰু সকলোকে আজি গৰু বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু আপোনালোকেও চাগে গৰু গা ধুৱালেই, মোৰ আজি অকণ দেৰি হৈছে। তো বলক আমি গৰু গা ধুৱাওঁগৈ। আৰু লগতে এইটো জনাওঁ যে প্ৰতিটো গাঁৱত মানে প্ৰতিখন ঠাই ভেদে গৰু গা ধোৱা নিয়মবোৰ কিছুমান বেলেগ বেলেগ থাকে। তো কমেণ্ট কৰি জনাব কাৰ ফালে কেনেকুৱা, আৰু মই মোৰ গাঁৱৰ নিয়মখিনি দেখুৱাই আছোঁ কেনেকৈ আমি গৰু গা ধুৱাওঁ। তো চাই থাকিব ভিডিঅ'টো। তো বলক, এইফালে আছে আমাৰ গৰু ধোৱা ডাঙৰ পুখুৰী এটা। আমাৰ নহয় পুখুৰীটো, বেলেগৰ মানে এইটো ৰাজহুৱা পুখুৰী এটা আছে, তাতে আমি গা ধুৱাম। বলক।